এয়া কেনেকৈ সম্ভৱ? মানুহে মোক ধৰ্মকৰ্মত দেখাই নাপায়। সাংবাদিক মানুহ নিশাহে ঘৰলৈ উভতো। ধৰ্ম কৰ্ম কৰিবলৈ সময় ক'ত? নামঘৰ আৰু মন্দিৰতে পিছল খোৱা কথাটো খাটে। চাকিৰ পৰা মজিয়াত তেল পৰা, মাহ প্ৰসাদ ধুওঁতে পানী পৰা সাধাৰণ কথা। বহুদিন আগতে মই মাটিৰ চাকিৰ তেলত পিছল খাই পৰা মনত আছে। আমাৰ প্ৰাৰ্থনা ঘৰবোৰ খোৱা বস্তু নহ'লে, বিশেষকৈ কল নহ'লে নচলে। তই কল বাকলিত পিছল খালো বুলি কবি, নহ'লে বাথৰুমত পিছল খালি আৰু তই পোৰা মাত্ৰাই সহানুভূতি পাবি। মানুহে ক'ব, ভগৱানে ইমানতে যে ৰাখিলে বুলি। কিন্তু মই সঁচা কথাই ক'ব খুজিছোঁ। হয়, মই চালচা নৃত্য শিকিবলৈ গৈ পৰিলোঁ। ভৰি ভাল হ'লে আকৌ যাম। জীৱনৰ 50টা বছৰ একো শিকাই নহ'ল। প্ৰথম 10 বছৰ মা দেউতাৰ কোলাই বুকুচাই শাসনে মিলি গ'ল। পাছৰ 20 বছৰত পঢ়া শুনা, কেৰিয়াৰ, ৰাজ্যৰ পৰা বিদেশী খেদা, নিষ্ফল আন্দোলন, ভুলে শুদ্ধৰ প্ৰেম, বিবাহ, কত উজাগৰি নিশা পাৰ কৰিলোঁ কোনটো বাটে যাম বুলি। মধ্যবিত্ত মানুহৰ ঘৰৰ সন্তানৰ যিমানবোৰ বিপদ সংঘাত আহে, সকলোবোৰ মূৰ পাতি ময়েই লৈছোঁ। পাছৰ 20টা বছৰ ত্যাগ আৰু কম্প্ৰমাইজৰ সময়, প্ৰতিদান দিয়াৰ সময়। মা দেউতা, শহুৰ শাহু, বাই ভনী, নিজৰ সন্তান সকলোৰে প্ৰতি সমদায়িত্ব পালন কৰাৰ ভাৰসাম্য ৰখাৰ উপৰি কৰ্মক্ষেত্ৰৰ চিন্তা। প্ৰতিযোগিতাৰ কৰ্মক্ষেত্ৰত শত্ৰুৰ অভাৱ নাই। যাকেই বিশ্বাস কৰোঁ সিয়ে চুকত থাকি বুকুত কামোৰাৰ ভয়। টকা পইচাৰ অভাৱ অনাটনৰ কথা নকলোৱেই বা। সেয়ে এতিয়াৰ পৰা যি কৰিম নিজৰ ভাল লগে কাম কৰিম। মই সমাজপ্ৰিয় মানুহ, সেয়ে ভাল পোৱা সামাজিক কামবোৰ কৰি যাম। আগতে ভৰিখন ভাল হওক, প্লাষ্টাৰ খোল খাওক, জ্যোতি একেলেঠাৰিয়ে মই কৈ যোৱা কথাবোৰ শুনি লাহে কৈ ক'লে। সম্বিত ঘূৰাই পালোঁ জ্যোতিৰ কথাত। 1.5 মাহ সময় মই এই কোঠালিটোত ঘৰৰ ভিতৰতে বিচনাত পৰি থাকিব লাগিব। জীৱনত একেলগে 10টা দিন কোঠাৰ ভিতৰত থকা মনত নপৰে। এয়া কেনেকৈ সম্ভৱ? মই উত্তেজিত হৈ পৰিলোঁ কথাবোৰ ভাবি। ঠিক তেনেতে বহুদিনৰ লগৰী ঘৰুৱা পৰিচিকা ৰাণুৱে চাহ লৈ আহি ক'লে, মই ভাবিছোঁ আপোনাৰ বিচনাখন এই দক্ষিণৰ দিশলৈ লৈ আহোঁ। দক্ষিণৰ এই খিৰিকীখন বন্ধ থকাৰ বাবে বগেনভিলিয়া আৰু কৰবী ফুলজোপা বাঢ়ি আহি ঢাকি ধৰিছে। এইবোৰৰ অলপ ডালপাত কাটি দিলে খিৰিকীখন খোল খাব। খিৰিকীৰ লগতে আপোনাৰ লিখা পঢ়া টেবুলখন দিম। খোলা খিৰিকীৰে পাহাৰৰ সৰু বাটটোৰে মানুহ অহা যোৱা কৰা দেখি থাকিব। আকাশখনো ভালকৈ দেখিব। বহুদিন আপোনাক টেবুলত বহি লিখা পঢ়া কৰা দেখাই নাই। মন গ'লে আপুনি এই চকীখনত বহি টিভিও চাব পাৰিব। ৰাণুৰ শান্ত নিৰ্বিকাৰ সমাধান সত্য শুনি মুখৰ মাত হাৰিল। জ্যোতিও মনে মনে ৰ'ল। ৰাণুৱে আকৌ ক'বলৈ আৰম্ভ কৰিলে, মাত্ৰ 1.5 মাহে? এনেকুৱা কিমান মাহ আপুনি একো নকৰাকৈ কটাইছে? মনত পেলাওকচোন। আপুনি পুৱাৰ পৰা নিশালৈ ইমান কাম কৰে, দিনটোৰ 6-7 ঘণ্টাৰ ঘৰৰ বাহিৰত কাম কৰে, তথাপি জানো কেলেণ্ডাৰৰ মাহ সলনি হ'লে আপুনি নকয়, এই মাহো শেষ হ'ল, কাম দেখোন একোৱেই নহ'ল। সেয়ে এই 1.5 মাহত তৎক্ষণাতে শেষ হ'ব। অভিজ্ঞতা আৰু জীৱনে সকলো মানুহকে নানা ধৰণৰ কথা শিকাই যায়। ৰাণু নিথৰুৱা ছোৱালী, এতিয়া বয়স বাঢ়ি আলহীয়া হৈছেহি। যোৱা 15টা বছৰ আমাৰ ঘৰখন নিয়াৰিকৈ চলি থকাৰ সকলো কৃতিত্ব ৰাণুৱেই পায়। মোৰ সন্তান, স্বামী, আত্মীয় স্বজনকে নিজৰ মানুহ বুলি ভাবি ৰাণুৱে হাঁহি মুখে আমাক আপোন কৰিছে। কোনে কি খাই ভাল পায়, কি কাম কৰিলে ঘৰখনৰ বাবে ভাল, ৰাণুৱে বোধহয় মোতকৈ বেছি বুজে। সেয়ে সন্ধিয়াৰ শেষত ঘৰলৈ উভতি আহিলে ধূপ ধূনাৰ সৌৰভ প্ৰথমতেই নাকত লাগে। ৰাণুৱে পুৱা গধূলি ধূপ ধূনাৰে ঈশ্বৰৰ আৰাধনা কৰাৰ দৃশ্যটো আমাৰ ঘৰত চিৰপৰিচিত দৃশ্য, যিটো কাম মোৰ দ্বাৰা সম্ভৱ নহ'লহেঁতেন। সেই কাম অতি নিষ্ঠাৰে সময়মতে আমি নোকোৱাকৈ ৰাণুৱে কৰি আহিছে। এই ৰাণুৱে এই মুহূৰ্তত মোকো সহজে সমাধান দিছে। ৰাণুৰ কথাত বহু সময়ত যিদৰে মই হয়ভৰ দি আহিছোঁ, এইবাৰো দিলোঁ। কোঠালিটোৰ অদল বদল সেই মুহূৰ্তৰ পৰাই আৰম্ভ হৈ গ'ল। অৱশেষত দক্ষিণৰ খিৰিকী কাষলৈ মোৰ টেবুলখন অনা হ'ল। কাঁচৰ খিৰিকী বাহিৰৰ ফুলপাতবোৰে ঢাকি ধৰাৰ বাবে খুলিব পৰা নগ'ল। পিছদিনাই সেয়াও সম্ভৱ কৰিলে ৰাণুৱে অনা বনোৱা এজনে। খিৰিকীখন মুকলি হ'ল। খিৰিকীৰ কাষত ভুমুকি মাৰি থাকিল কৰবী আৰু বগেনভিলিয়াৰ গুলপীয়া হালধীয়া ফুল কেইপামানৰ লগতে সেউজীয়া পাতৰ সৰু ঠানি দুটামান। সঁচাকৈ সুন্দৰ দৃশ্য। বহু দূৰলৈকে সেউজ পাহাৰলৈ যোৱা অকোৱা পকোৱা বাটটো, পাহাৰৰ সৰু সৰু ঘৰবোৰ। মহানগৰৰ এই প্ৰান্তত ঘৰ সজাতো বহু বন্ধু বান্ধৱীয়ে কৈছিল, ঘুকুত গাঁৱত ঘৰ সাজিছ। মহানগৰ তহঁতৰ ঘৰতে শেষ হৈছেগৈ। ডাকঘৰ বহিছেনে নাই? মোবাইল নেটৱৰ্ক ক্ৰাইনে? আমি আৰু যাব নোৱাৰিম। এনে কথাবোৰ মোৰ ওচৰত উত্তৰ নাছিল। পচন্দ অপচন্দ, সুবিধা অসুবিধা মানুহৰ ব্যক্তিগত কথা। মোতকৈ কম দৰমহা পোৱা বন্ধুবোৰ কিদৰে মহানগৰীৰ মাজমজিয়াত বিলাসী
কাৰ্পেটমেণ্টৰ আহল বহল ঘৰৰ গৰাকী হ'ব পাৰিছে। সেই কথা যিদৰে শোভাটো ভৰ্দূষিত কথা নহয় বুলি ভাবোঁ, মোকো কোনোবাই মহানগৰৰ প্ৰান্তত কিয় ঘৰ সাজিছা বুলি সোধাটো ভৰ্তক মানুহৰ লক্ষণ নহয় বুলি ভাবোঁ। কিন্তু এই মুহূৰ্তত খিৰিকীখন খোল খাই যোৱাৰ লগে লগে মই ভাবিলোঁ, মোৰ দৰে মানুহৰ বাবে এয়া ভাগ্যৰ দান। মহানগৰত ধূলি ধোৱাৰ প্ৰদূষণৰ স্বাভাৱিক বাতাৱৰণ মাজত এয়া সঁচাকৈ অস্বাভাৱিক সেউজ আৰু প্ৰশান্ত নিৰিবিলি ৰূপ। এই ঘৰত থকাৰ 12টা বছৰ উপলব্ধি কৰিব নোৱাৰা এটা দৃশ্য। এই কোঠালিটোত বন্দী হ'ব লগা পৰিস্থিতি নোহোৱা হ'লে কেতিয়াও অনুভৱেই কৰিব নোৱাৰিলোহেঁতেন। এই খিৰিকীখন বন্ধ কৰি ৰখাটো কিমান মূৰ্খামি আছিল। ৰাণুক চিঞৰি ক'লোঁ, ৰাণু, থেংক ইউ। এইখন খিৰিকী নহয়, পাহাৰটোৰে আকাশলৈ যোৱা বাট।